উইলিয়াম নার্জারি ধন্যবাদ। যে আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আজি আমাৰ 5টা সমষ্টি হৈ কিনি ফুড ৰিলি হ'ব গোসাইগাঁও টাউনত, গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপত। আৰু স্পেচিয়েলি আমি জুমদাৰ হিচাপত আজি বাইক ৰিলি লোৱা হৈছে। আৰু এই বাইক ৰিলিটো আমাৰ 10টা প্ৰাইমাৰী আছে। 10টা প্ৰাইমাৰীৰ আমি বাইক ৰিলি কৰি লাষ্টত আপোনাৰ আবেলি 3টা বজাত আমাৰ গোসাইগাঁও টাউনত ফুড ৰিলি। এই ফুড ৰিলিত আমাৰ সন্মানীয় আমাৰ সকলোৰে শ্ৰদ্ধা শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে থাকিব। আৰু তাৰ লগত আমাৰ 5জন কেণ্ডিডেট থাকিব। ডিষ্ট্ৰিক্টৰ আমাৰ যিমান নেতাসকল আছে, আমাৰ ব্লকৰ যিমান নেতাসকল আছে, সকলো নেতাসকল ইয়াত উপস্থিত থাকিব। কাছাবাৰী পাৰ্টি অফিচৰ পৰা ষ্টাৰ্ট হ'ব। তাৰ পৰা আমাৰ জানালীগাঁও প্ৰাইমাৰী, বালাগাঁও প্ৰাইমাৰী, তাৰপিছত এনেকৈ আহি কিনি আমাৰ মাকটাইগাঁও, চৰেন্দ্ৰপুৰ হৈ কিনি বাজুগাঁৱৰ পৰা আকৌ কাছাবাৰী, জাম্বুগুৰি হৈ কিনি ডাইৰেক্ট বাৰজাবিল আমি গোসাইগাঁওলৈকে ডাইৰেক্ট যাম। ইয়াত আমাৰ টোটেল আমাৰ 500জন বাইক ৰিলি আমি ঠিক কৰিছিল, কিন্তু 500জনকৈ অলপ অধিক হ'ব পাৰে। আৰু 4 হুইল আছে। মোটামুটি ৰিলিত কমচে কম 1000মান হ'ব লাগে। আমি দেখা নাই তেখেতসকলে নিজৰ পাৰ্টিটো কিবা এটা ৰখাৰ কাৰণে তেখেতসকলক কাম কৰি থাকিব। আমাৰ কাৰণে একো তেনেকৈ ফেক্টৰ আমি দেখা নাই। যিহেতু ইয়াত মানে আমি বাৰ কৈ আছোঁ, আমাৰ ইয়াৰ জুমদাৰ সমষ্টিত যিমান আমাৰ ভোটাৰ সন্মানীয় ভোটাৰসকল আছে তেখেতসকলে বুজি পায়। আগৰ পৰাই BPFত জয় কৰি আছে। এবাৰতো আকৌ বেছিকৈ চিন্তা কৰা দৰকাৰ আছে, যিহেতু ভৱিষ্যতৰ কথা আছে। BTC ৰক্ষা কৰাৰ কাৰণে নিশ্চয় BTC অঞ্চলৰ যিমান ভোটাৰ আছে আৰু স্পেচিয়েলি জুমদাৰ সমষ্টিত যিমান আমাৰ সন্মানীয় ভোটাৰ আছে তেখেতসকলে BTC ৰক্ষাৰ কাৰণে BPF ভোট দিব, সেইটো 100%। দিলীপ শইকীয়াই যে বেল্ট এণ্ড ব্লক মাটিৰ সন্দৰ্ভত কৈছে, এই কি হ'ব? চাওঁ, সেইটো আমি এতিয়া যিহেতু আমি পাৱাৰত নাই, পাৱাৰত আহিলে সেইটো কোৱাটো উচিত হ'ব বুলি মই ভাবিছোঁ। যিহেতু তাৰমানে দিলীপ দায়ে এজন তাৰমানে BJPৰ এজন সভাপতি ষ্টেটত, গতিকে তাৰ সম্পৰ্ক আমাৰ কোৱাটো এতিয়া ঠিক নহ'ব। গতিকে তেখেতসকলে পলিটিকেল লেংগুৱেজত ক'ব পাৰে, কিন্তু প্ৰেক্টিকেলি সেইটো নিজেও গম পায়। সেইকাৰণে তাৰ ওপৰত আমাৰ কোৱাটো উচিত নহ'ব বুলি মই ভাবিছোঁ।